ভুল সদায় ক্ষমাৰ যোগ্য যদিহে স্বীকাৰ কৰি লয়। ভাগ্য বুলি একো নাই, যি আছে সেয়া হ'ল কৰ্মৰ ফল, যি প্ৰত্যেকৰে চেষ্টা আৰু যত্নৰ ফলত গঢ়ি উঠে। বোকা যদি এবাৰ জুইত পৰি ইটা হৈ যায়, তেন্তে ইয়াৰ পিছত তুমি যিমানে পানী নাঢালা কিয় সেইটো আকৌ বোকা হৈ নাযায়, পাৰিলে কঠিন হৈ যাব। ঠিক তেনেদৰে মানুহৰ মনো এবাৰ আঘাত পোৱাৰ পিছত যিমানে আঘাত নকৰা কিয় একো নহয়। জীৱনত যিমান আঘাত পাবা সিমানে আপোন মানুহবোৰক চিনি পাবা, কোনে কিমান আপোন। চেনি আৰু নিমখ দেখাত ছেম, কেৱল পাৰ্থক্য মাত্ৰ খোৱাত। তেনে মানুহ আৰু অমানুহ দেখাত একে, কেৱল মাত্ৰ পাৰ্থক্যহে আচৰণত। ক্ষুধাৰ্ত পেট আৰু খালী পকেট গোটেই পৃথিৱীখনক আপোনাক জনাত সহায় কৰিব। কন্যা সন্তানক কেতিয়াও অৱহেলা নকৰিব আৰু সেই মাৰ লগত কেতিয়াও উচ্চ স্বৰত কথা নাপাতিব। যিজন মায়ে আমাক কথা ক'বলৈ শিকাইছে। জীৱনত 6টা নিয়ম: প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰা, কথা কোৱাৰ আগত শুনা, খৰচ কৰাৰ আগত উপাৰ্জন কৰা, কিছু লেখাৰ আগত চিন্তা কৰা, আশা এৰাৰ আগত চেষ্টা কৰা, মৃত্যুৰ আগত জীৱনটো জীয়াই থাকিবলৈ শিকা।